এইবাৰ বকুলতলৰ বিহুলৈ নহয়, এইবাৰ ডিব্ৰুগড়লৈ আহিব শাকিৰা। হয়, আপুনি ঠিকেই শুনিছে। এইবাৰ অসমত অনুষ্ঠিত হ'ব বিশ্ববিখ্যাত পপ ষ্টাৰ শাকিৰাৰ মায়াখনা মিউজিক কনচাৰ্ট। শাকিৰা আহিব বকুলতলৰ বিহুলৈ। সেয়া আছিল ৰীলৰ কথা, কিন্তু অসমতে শাকিৰাক স্বচক্ষুই চোৱাৰ সপোন পূৰণ হ'ব আপোনাৰ। ডিব্ৰুগড়ৰ খনিকৰৰ নৱনিৰ্মিত বহুমুখী ক্ৰীড়া প্ৰকল্পলৈ আহিব আন্তঃৰাষ্ট্ৰীয় পপ ষ্টাৰ শাকিৰা। অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই জনাই এই কথা। সকলো ঠিকে থাকিলে অচিৰেই অসমত অনুষ্ঠিত হ'ব শাকিৰাৰ অনুষ্ঠান। গতিকে ৰাইজ সাজু হওক শাকিৰাৰ গীতৰ তালে তালে নাচিবলৈ। নিউজ ডেস্ক ৰিপৰ্ট NETV।